এয়া আমি পাভ মাছৰ ৰেচিপি বনাবলৈ লৈছোঁ। এয়া পাভ মাছখিনি ধুনীয়াকৈ ধুই তাত নিমখ আৰু হালধি সানি লোৱা হ'ল। মাছখিনি যিহেতু আমি সৰিয়হ দি বনাম, গতিকে সৰিয়হখিনি আগতীয়াকৈ তিয়াই থোৱা আছিলে। বৰ্তমান এইখিনি ধুনীয়াকৈ ধুই লোৱা হৈছে। তাৰপিছতে মাছৰ লগত দিবৰ কাৰণে নহৰু, আদা, জলকীয়া, পিঁয়াজ, বিলাহী আৰু ধনিয়া। আমি প্ৰথমে এইখিনি বাকলি গুচাই ধুনীয়াকৈ ধুই মেলি লৈছোঁ। আমি এতিয়া কেৰাহীত তেল গৰম কৰি ল'লোঁ। এতিয়া আমি ধুনীয়াকৈ মাছখিনি তাত দি দিম। এয়া এনেকৈ ভাজি থকা হৈছে। আধা ভজা কৰিম, আধা ভজা কৰাৰ পিছত নমাই থ'ম। এয়া আমি মাছখিনি আধা ভজা কৰি ল'লোঁ। তাৰ সমানে এইফালে পিঁয়াজখিনি ধুনীয়াকৈ কাটি লোৱা হ'ল, জলকীয়া কটা হ'ল, আদা নহৰু পেষ্ট কৰা হ'ল আৰু বিলাহী কাটি ল'লোঁ। ধনিয়া পিছত দিবৰ কাৰণে কাটি থৈছোঁ বৰ্তমান। আৰু সৰিয়হখিনি আমি পিচি ল'লোঁ। এতিয়া আমি তাৰপিছত আকৌ আৰম্ভ কৰিম। এয়া আমি তেলত কেইটামান জিৰা দিলোঁ, ক'লা জিৰা। তাৰপিছত আমি লগে লগে এইখিনি পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি দি এবাৰ লৰাই দিলোঁ। তাৰপিছত আমি জলকীয়া দি দিম। তাৰপিছত আমি আদা নহৰু পেষ্টখিনি দি দিম। এয়া আমি অকণ হালধি দি দিছোঁ। আমাৰ পিঁয়াজখিনি অকণমান ৰঙচুৱা ৰং এটা অহাৰ লগে লগে আমি এতিয়া বিলাহীখিনি দি দিম তাতে। বিলাহীখিনি দি অকণমান ভাজি ল'ম। ভাজাৰ পিছত আমি তাৰ পিছৰখিনি কৰিম। বিলাহীখিনি সোনকালে গলিবলৈ আমি অকণমান নিমখ দি দিছোঁ। আমাৰ বিলাহীখিনি গলি যোৱাৰ লগে লগে আমি সৰিয়হৰ পেষ্টখিনি দি দিম ধুনীয়াকৈ। ধুনীয়াকৈ এবাৰ ভাজি ল'ম। তাৰপিছত আমি অকণমান ভাজি হোৱাৰ পিছত পানী দিম। আমি অকণ কাশ্মীৰী মিৰ্চি দি দিম ৰংটো ধুনীয়া হ'বৰ কাৰণে। আমি এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছত ভাজি হোৱাৰ লগে লগে আমি তাৰপিছত পানী দিম তাত অলপ। পানীটো নিজৰ জোখমতে দিব। আমাৰ মানুহ দুজনৰ কাৰণে আমি কমাই দিছোঁ। আপোনালোকে নিজৰ জোখত দিব আৰু সেইমতে নিমখটো আপোনালোকে নিজৰ জোখত দিব। পানী আৰু অকণ দিম বাৰু। আমি পানী ইমানখিনি দি ল'লোঁ। তাৰপিছত এতিয়া ঢাকোন দিম। ঢাকোন দি উতলিব দিম। উতলি আহিলে আমি মাছখিনি দিম। এতিয়া ধুনীয়াকৈ এইখিনি উতলি আহিলে, উতলি অহাৰ লগে লগে আমি তাত আমাৰ মাছখিনি দি দিম। মাছখিনি ধুনীয়াকৈ দি দিলোঁ। তাৰপিছত এতিয়া আমি আকৌ ঢাকোন দি থৈ দিম। এয়া আমাৰ এইখিনি মোটামুটি হৈ গৈছে, ধুনীয়াকৈ সিজিলে। আৰু এতিয়া আমি অকণমান ধনিয়া দিম। ধনিয়াটো দি তাৰপিছত আকৌ ধুনীয়াকৈ ঢাকি থৈ দিম। তেতিয়া গোন্ধটো ধনিয়া গোন্ধটো মানে ধুনীয়াকৈ মিলি যায়। আমাৰ এয়া পাভ মাছৰ খানা ৰেডি। ধুনীয়াকৈ খাবৰ কাৰণে উলিয়াই অনা হৈছে। সৰিয়হ আৰু বিলাহী দিয়া পাভ মাছ আৰু লগতে ভাজা মাছ।